আজি মাহঁতৰ ঘৰলৈ গৈছিলোঁ। যাওঁতে ইয়াত দেখা পালোঁ মায়ে চাউল দি ৰ'দত শুকুৱাই থৈ দিছে। পিছত সোধাত গম পালোঁ যে মায়ে হাতীকাণৰ পিঠা বনাবৰ কাৰণে থৈছে। ভাবিলোঁ আপোনালোকৰ লগতো এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰুমাৰাণীয়ে মোৰ ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এয়া দেউতাৰ দোকানৰ কাৰণে কামত লাগি আছে। দেউতাৰ দোকান আছে, তাৰ বাবে কামত লাগি আছে। আহকচোন চাওঁ মায়েনো কেনেকৈ হাতীকাণৰ পিঠা বনালে। পিঠা বনাবৰ বাবে এয়া মিক্সিত পিঠাগুড়িখিনি দি খুন্দি লৈছে। আপোনালোকে ঢেঁকীতো খুন্দি ল'ব পাৰে। আমাৰ দেৰি হ'ল কাৰণে, সন্ধ্যা হ'ল কাৰণে আমি ঢেঁকীত খুন্দা নাই, মিক্সিতে এনেদৰে খুন্দি লৈছোঁ। আপোনালোকে মিক্সিত খুন্দি এনেকৈ পিঠাগুড়িখিনি বনাব পাৰে। পিঠাগুড়িখিনি মায়ে খুন্দি আছে। পিঠাগুড়িখিনি খুন্দা হোৱাৰ পাছত ইয়াক ভালদৰে এনেদৰে চালি লোৱা হৈছে। ধুনীয়াকৈ চালি লৈ যাতে গোটা গুটি নৰখে তেনেদৰে চালি লোৱা হৈছে। আৰু পিছত গোটাখিনি আকৌ এবাৰ মিক্সিত দি গুড়া কৰি লোৱা হৈছে। পিঠাগুড়িখিনি খুন্দা হৈ গৈছে। এতিয়া ইয়াত লৈছোঁ মঠিবৰ কাৰণে। ইয়াত পানী ঢালা হৈছে। তাৰপাছত ইয়াত অলপমান নিমখ দিয়া হ'ব। আপোনালোকে কম বেছি পৰিমাণে নিমখটো দিব। আনকি আপোনালোকে চেনিও দিব পাৰে নিমখৰ পৰিৱৰ্তে, যদি খাই ভাল পায়। আমি নিমখ খাই ভাল পাওঁ, গতিকে নিমখকে দিছোঁ। ইয়াত অলপ মিঠাতেলটো দিলে ধুনীয়া পিঠাটো মানে কেৰাহীত লাগি নধৰে, ধুনীয়া হয়। এয়া অলপ পানী দি ইয়াক ধুনীয়া পনীয়া মানে তাক কৰি লোৱা হৈছে, যাতে পিঠাটো মচমচীয়া হয়, মানে মৰমৰীয়া হয় খাবৰ কাৰণে। আপোনালোকে ডাঠ কৰিলে পিঠাটো খাবলৈ ইমান সোৱাদ নুঠে, মৰমৰীয়া নহয়। আপোনালোকে এনেদৰে পনীয়া কৰি ল'ব, তেতিয়া ধুনীয়া সোৱাদ উঠে। এয়া যাতে গোটা গুটি নৰয়, ধুনীয়াকৈ আপোনালোকে কৰি ল'ব। মায়ে ধুনীয়াকৈ মানে গোটা গুটি নোৰোৱাকৈ মঠি লৈছে পিঠাগুড়িখিনি। গোটা গুটি ৰ'লেকৈ পিঠাটো পিছত বেয়া হ'ব, ধুনীয়াকৈ মিলি নাযাব। এয়া মায়ে আৰু অলপ পানী দিছে ডাঠ হোৱাৰ বাবে। এয়া এতিয়া মঠা হৈ গৈছে। এতিয়া কেৰাহীত অলপমান তেল দিব, কম পৰিমাণে। বেছিকৈ দিলে পিঠাটো কিন্তু নহ'ব, কম পৰিমাণে দিব। তাৰপাছত এই হেতাৰে দুই হেতা এনেদৰে পিঠাগুড়ি ঢালি দিব। আপোনালোকে সৰু পিঠা খাই যদি এহেতা দিলেও হ'ব। আমি ডাঙৰ খাবৰ বাবে দুহেতা দিয়া গৈছে। আৰু এনেদৰে কেৰাহীটোত ধৰি এনেদৰে ঘূৰাই দিব। যদি একেখিনিতে ৰৈ যায় খাব বেয়া লাগিব, বহুত ডাঠ হৈ যাব। এনেকৈ দিব, মৰমৰীয়া হ'ব, তেতিয়া খাবলৈ খুব সোৱাদ লাগে। এয়া অকণমান ডাঠ হোৱা নিচিনা হৈছে, গতিকে আৰু অলপ পানী দি তাক হেৰি কৰিছোঁ। প্ৰথম পিঠাটো হৈ গ'ল। এয়া মোৰ ছোৱালীয়ে খাই আছে, খুব ভাল পায় এই পিঠাটো খাই। এয়া দেখিছে, তাই নাচি আছে পিঠা খাই লৈ। তাত গ'লেই আইতাকক সদায় কৈ থাকে হাতীকাণৰ পিঠা খাওঁ বুলি, গতিকে আজি বনালে। লগতে আপোনালোককো দেখালোঁ কেনেদৰে বনালে। তাই খুব খাই ভাল পায় পিঠাটো। সেয়া সি আকৌ ভাল নাপায়, নাচি আছে খাই লৈ। আপোনালোকে এনেদৰে ঘৰত বনাই চাব। এয়া ল'ৰায়ো নাচিব এতিয়া। এইয়া সিও নাচাত লাগিছে। সিহঁতৰ ফূৰ্তি সীমা নাই, পিঠা খাব পায়। এয়া মানুহজনো ৰৈ আছে পিঠা খাম বুলি। এয়া দ্বিতীয়টো পিঠা। আজিলৈকে ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ। যদি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু এনেদৰে পিঠাটো ঘৰত বনাই খাই চাব। আৰু কেনেকুৱা লাগে মোক নিশ্চয় কমেণ্ট কৰি জনাব। আজিলৈকে